হেল্ল' গাইজ, আজি আহিছোঁ মই শিৱসাগৰ শিৱদৌল। শাওণ মাহ বুলি ভগৱান শিৱৰ চৰণত সেৱা কৰিব আহিছোঁ। প্ৰথমতে মই চাকি ধূপ জ্বলাই ল'লোঁ আৰু শিৱ বাবাৰ চৰণত সেৱা কৰিলোঁ। আৰু এতিয়া মই গৈ আছোঁ শিৱসাগৰ বৰপুখুৰী চাব। আপোনালোককো ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। এয়া হৈছে শিৱসাগৰ বৰপুখুৰী। পুখুৰীৰ পাৰত এইবোৰ সৰু সৰু দোকান। শিৱসাগৰ পুখুৰী স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালত বৰকুঁৱৰী বৰৰজা অম্বিকা কুঁৱৰীয়ে কলঞ্চু নামৰ সৰু জান এটাৰ পাৰতে বসবাস কৰি থকা কলঞ্চুপৰীয়া গোসাঁইসকলৰ গাঁৱত অৰ্থাৎ কলঞ্চুপৰীয়া বুঢ়াগোহাঁই বাৰীত স্বামী শিৱসিংহৰ নাম যুগমীয়া কৰিবৰ বাবে এই পুখুৰী খন্দুৱাইছিল। 1734 খ্ৰীষ্টাব্দ 1655 শকৰ 18 জেঠত শিৱসাগৰ পুখুৰীৰ খনন কাৰ্য আৰম্ভ কৰা হৈছিল আৰু সম্পূৰ্ণ কৰা হৈছিল 1615 শকৰ বহাগ মাহৰ 6 তাৰিখে। 1735 খ্ৰীষ্টাব্দত এই শিৱসাগৰ পুখুৰী ৰাইজৰ বাবে উৎসৰ্গা কৰে। বৰকুঁৱৰী বৰৰজা অম্বিকা কুঁৱৰী স্বৰ্গদেউ শিৱসিংহৰ দ্বিতীয় পত্নী আছিল। 1731 খ্ৰীষ্টাব্দত বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যুৰ পিছত তেওঁৰ ভগ্নী অম্বিকাক বৰৰজা পাতিছিল। পুখুৰীটোৰ মাটিকালি 194 পুৰা 2 বিঘা 2 কঠা 2 লোচা। এই শিৱসাগৰ পুখুৰী আৰু দলকেইটাৰ চাৰিওদিশে একোটা বৃহৎ যমুনা আছে। যমুনাবোৰ বৰ্তমান কিছু অংশ পোত গৈছে। যমুনাবোৰৰ লগত পুখুৰীৰ পানীৰ সম্পৰ্ক আছিল। শিৱসাগৰ পুখুৰীৰ চাৰিওপাৰক বিভিন্ন নামেৰে নামকৰণ কৰা হৈছিল। শিৱসাগৰ পুখুৰীৰ পূব পাৰৰ নাম চেৰেকা পাৰ, পশ্চিমৰ পাৰটোৰ নাম কাঠৰ পাৰ, উত্তৰ পাৰটোৰ নাম জয়া পাৰ আৰু দক্ষিণ পাৰটোক ঢুলীয়া পাৰ বোলা হয়। শিৱসাগৰ পুখুৰীৰ পাৰত থকা শিৱদৌল অসমৰ ভিতৰতে আটাইতকৈ ওখ আৰু ডাঙৰ দৌল। পুখুৰীটোত বহুতো হাঁহ চৰি আছে, দেখিবলৈ বহুত ধুনীয়া লাগিছে। লগতে এইবোৰ মাছ। আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব
আৰু ছাবস্ক্ৰাইব কৰিব যিসকলে ফেচবুকত চাই আছে পেজখন ফ'ল' কৰি দিব